নমস্কাৰ সকলোকে। এই ভিডিঅ'টো যোৱা বছৰ ডিচেম্বৰ মাহৰ। এই গছডাল আমি এঠাইৰ পৰা আনি আন ঠাইত পুনৰ ৰোপণ কৰিছিলোঁ। গছডাল আমাৰ পাৰ্কৰ ৰেষ্টুৰেণ্টৰ পিছফালে উঘালি পৰিছিলে। মানে হাতীয়ে পেলাইছিলে নে বতাহত পৰিছিলে সঠিক নাজানো। গতিকে আমি দেখি পেলাই জেচিবিখন আছিল যেতিয়া গছডাল বচাব পাৰিম বুলি আমি গোটেইকেইজনে পাতি আশা এটা কৰি তাৰ পৰা উঠাই আনি উঘালি পৰা জেগাৰ পৰা উঠাই আনি অকণমান সৌন্দৰ্য বৃদ্ধি হোৱাকৈ এই নৈ কাষত আমি পুনৰ ৰোপণ কৰিছিলোঁ। আৰু এতিয়া বৰ্তমান বাৰিষা যিহেতু আমাৰ পাৰ্ক বন্ধ থাকে, তালৈ আমাৰ অহা যোৱা নহয়। গতিকে আজি পৰিৱেশ দিৱস বুলি গছডালৰ খবৰ ল'বলৈ তাৰে ভাইটি এটাক ফোন কৰিলোঁ। আৰু এই ভাইটিটোৱে আজি এইটো লাষ্টৰ যি ভিডিঅ', এই ভিডিঅ'টোৰ শেষৰকণ আজি সেই ভাইটিটোৱে মোক ৰেকৰ্ড কৰি মোলৈ পঠিয়াইছিলে। এয়া গছডালৰ আজিৰ অৱস্থা আপোনালোককো অকণমান দেখাওঁ বুলি ভাবিলোঁ। সকলোকে আজি বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।